নমস্কাৰ বন্ধু বান্ধৱীসকল, আপুনি চাগে জানেই মই সদায় এটা এক্সাৰচাইজৰ ভিডিঅ' লৈ আনো, কিন্তু আজি এক্সাৰচাইজ নিদিলোঁ। হোৱাটছআপৰ ওপৰত এটা ভিডিঅ' দিলোঁ। হোৱাটছআপত মানে কিছুমান ছিষ্টেম আছে যোনটো মানুহে নাজানে, সেই ছিষ্টেমখিনি আজি মই অকণমান দেখাবলৈ বিচাৰিছোঁ। তো এই ভাবি লওক এই জয়ন্ত ডাটা নাম্বাৰটো মই চবতকৈ ওপৰত দিব বিচাৰোঁ, আৰু এই একেবাৰে ওপৰৰ ফাৰ্ষ্টৰ সেইটো টিপিব লাগিব। কিন্তু ওপৰত গুচি গ'ল। আকৌ যদি সেইটো নেলাগে তলত হেৰিয়ত দিবলৈ, তেতিয়াহ'লে এই আকৌ সেইটোকে টিপিব, হৈ যাব। এতিয়া নেক্সট ট্ৰিকটো হ'ল, আপুনি এইটো দেখিছে ইয়াত এইবোৰ যে দেখিছে ৱালপেপাৰটো, সেইটো বদলি কৰিব কেনেকৈ লাগে। মই এইটো বহুত ইজি হয় মানে দেখাই দিছোঁ। গ'লে ছেটিঙত, তাৰপিছতে চেট, তাৰপিছতে থিম আৰু ৱালপেপাৰ আছে, ৱালপেপাৰত যাব, তাৰপিছত চেঞ্জ টিপিব। এতিয়া ইয়াত ব্ৰাইট, ডাৰ্ক, ছলিড কালাৰ্ছ আৰু মাই ফটো। তো মই ব্ৰাইটৰ দিব বিচাৰিছোঁ। মই এইখন দিব বিচাৰিছোঁ। তো মই ছেট ৱালপেপাৰ কৰিলোঁ। তাৰপিছত ইয়াত যিমান ব্ৰাইট লাগে সিমান কৰিব পাৰিব, যিমান মানে ক'লা লাগে সিমান কৰিব পাৰিব। মইতো ইমান দিব বিচাৰিছোঁ, হ'ল। তাৰপিছতে এই বেক টিপিব, তাৰপিছতে ইয়াত গৈ চাব আপোনাৰ সেইটোৱে ওলাই থাকিলে। তো সেইটো এটা টেকনিক, দুটা হ'ল। তো এটা থাৰ্ড মানে লাষ্ট টেকনিকটো হ'ল যে আপুনি গ্ৰুপ কেনেকৈ বনাব। তো গ্ৰুপ বনোৱাটো বহুত ইজি। এই নিউ গ্ৰুপত যাব, তাৰপিছতে এই দুটা চিলেক্ট কৰিব, তাৰপিছত এই তলত একেবাৰে এইটো টিপিব। যদি ইয়াৰ নাম লিখি এই ৰাইট চিন টিপি দিব, তেতিয়া আপোনাৰ গ্ৰুপটো বনি যাব। তেতিয়া সিহঁতলৈ নটিফিকেশ্যন গুচি যাব যে ই গ্ৰুপ বনাইছে। তো মই নবনাওঁ সেনেকৈ। সেইটোৱে ট্ৰিক আছিলে তিনিটা। তো যদি ভিডিঅ'টো ভাল লাগে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি দিব। আজিৰ কাৰণে ইমানেই, বাই বাই।